আজি বহুত দিনৰ মই দীঘলীয়া ব্লগ লৈ আহিছোঁ আপোনালোকলৈ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু কালি আছিলে মাৰ বাৰ্থডে 28 জুলাই। আৰু কালি চেলিব্ৰেট কৰা নহয় যিহেতু কালি মঙলবাৰ আছিলে, কিন্তু আজি আমি সৰুকৈ ভাবিছোঁ সপৰিয়ালে মিলি কি বুলি কয় এসাঁজ খাওঁ। যিহেতু অসমৰ পৰিস্থিতি সকলোৱে গম পায়, এতিয়া আৰু ফূৰ্তি কৰাৰ সময় নাই, ইমান দুখ লগা বেজাৰ লগা দিন কেইটামান গৈছে আৰু নাজানো কি হ'ব লগা আছে। কিন্তু সেইকাৰণে আমি সৰুকৈ ঘৰতে আৰু যি পাৰোঁ এসাঁজ খাওঁ। হেপী বাৰ্থডে, থেংক ইউ। বাৰ্থডে বুলি এনেকৈ একো অনুষ্ঠিত কৰা নাই, মাত্ৰ ভাত এসাঁজে খাবলৈ লৈছোঁ। বুলি অকল আপাহঁতে আহিছিল। এইফালে আই আৰু আপাই কথা পাতি আছে আৰু চৰ্বত খাই আছে আৰু বাতৰি আৰু পাকঘৰত এয়া দেউতাই মাংস বনাই আছে। আমাৰ দেউতাই কিন্তু মাংস খুব ধুনীয়া বনায়। আজিৰ মাংসখিনিও দেউতাই বনাইছে। আৰু ইফালে আমাৰ ডিনাৰ আজি ৰেডি হৈ গ'ল। আজি আছিলে পোলাও, প্লেইন ৰাইচ, ডাল, লোকেল চিকেন, পচলা ভাজি আৰু ভেন্দি ফ্ৰাই, লগতে পাপৰ আৰু চাটনি। পোলাওখিনি পিছে আপাই বনাইছিলে, বাকীখিনি মায়ে বনাইছে আৰু মাংসটো দেউতাই বনাইছে। আৰু খুব ধুনীয়া হৈছিলে খাবলৈ। আমি সকলোৱে ভাত একেলগে খালোঁ। আৰু এইফালে আমাৰ সকলোৱে ভাত পানী খাই হৈ গ'ল আৰু এতিয়া সকলো বহি আছে, কথা পাতি আছে, বাতৰি চাই আছে। আৰু এয়া আমাৰ আইও এইফালে মোবাইলত বাতৰি চোৱাত ব্যস্ত, বানপানীৰ বাতৰি। আৰু আমাৰো বাতৰি চাই এইকেইদিন খুবেই বেয়া লাগি আছে সকলোৰে মনবোৰ। আৰু ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ, মানুহবোৰক সকলোকে যাতে ভালদৰে ৰাখক। এতিয়া যিহেতু বেমাৰ আজাৰ বেছি হোৱা আশংকা আছে, গতিকে সকলোৱে যাতে ভালকৈ থাকিব পাৰে। আৰু সেয়াই, আৰু যিমান পাৰোঁ সিমানখিনি সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। এইফালে এপাহঁতো যাবলৈ ওলাইছে যিহেতু ৰাতি বহুত হ'ল আৰু বেলিও আছে ঘৰত, বেলিকো ভাত দিব লাগিব, সেইকাৰণে নগ'লগৈ। আৰু এইফালে মায়ে স্কুটি ভৰাই আছে। ব্লগ এটাহে আহিলে, আমি ভাত সাঁজ খালোঁ আৰু ইমানেই চিম্পল, যিহেতু অসমৰ পৰিস্থিতি সকলোৱেতো গম পায়, গতিকে একেবাৰে আমাৰ আনন্দ ফূৰ্তি কৰা সময় নহয়। গতিকে এতিয়া আমি ভাত পানী খালোঁ আৰু এতিয়া শুমগৈ, আৰু ৰাতিও এতিয়া 11 বাজিলে। সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম পুনৰ এটা ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। আৰু সকলোৱে আমাৰ মাক উইচ কৰি দিব হেপী বাৰ্থডে।